টাইম আৰু ৱাৰ্কৰ অন্য এটা প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আহিছো আৰু এনেকুৱা অংক কম্পাৰেটিভ এক্সাম বিলাকত সুধি থাকে এ আৰু বি এ মিলি কামটো কৰে 15 দিনত এয়ে অকলে কৰিলে 20 দিন লাগে তেন্তে বি এ অকলে কৰিবলৈ কিমান দিন লাগিব অৰ্থাৎ এ আৰু বি দুয়োটাই একেলগে মিলি পেলাই কামটো কৰে কিমান দিনত 15 দিনত আৰু এ অকলে কৰিবৰ কাৰণে সময় লাগে তোমাৰ কিমান দিন 20 দিন এটো এক্স বুলি ধৰা এটো ওয়াই বুলি ধৰা ওকে তো 15 দিনটো এক্স ধৰা 20 দিনটো ওয়াই ধৰা এতিয়া চোৱা দুয়োজনে মিলি পেলাই 15 দিন ললে আৰু ই অকলে কৰিবলৈ 20 দিন ললে এটা মোক সুধিছে যে বিয়ে কামটো অকলে কৰিলে কিমান দিন ল'ব অৰ্থাৎ বিয়ে কিমান দিন ল'ব এটো কৰিবৰ কাৰণে এটা মেথড আছে তো মেথডটো জানি লবা বিয়ে লাগে না বিক লাগে না বি কিমান দিনত কৰিবৰ কাৰণে লাগে তো সেই কাৰণে তুমি কি কৰিবা প্ৰথমতে কৰা যে x into y কৰা উপৰত লেখা x into y by y minus x কৰা এইটো সূত্র x into y by y minus x অর্থাৎ তুমি x এর মান পাইছিলা 15 y এর মান পাইছিলা 20 তার পিছত এটু y এর মান পাইছিলা 20 আর এটু পাইছিলা 15 তো সোয়া x into y মানে 15 পূরণ 20 y minus x তার মানে 20 বিয়োগ 15 তো কি করিবা এই দুটা পূরণ করা 15 দুগুণ 30 শূন্য কাষত 300 হ'ব এনসার এনসার নহয় সরি হ্যাঁ উপৰত 300 হ'ব আৰু 20 পৰাই 15 গলে 5 হ'ব এতিয়া চোৱা 300 5 হৰণ কৰিলে আমি 60 পাওঁ অৰ্থাৎ বিয়ে অকলে কামটো কৰিবৰ কাৰণে কিমান দিন সময় লাগিব 60 দিন সময় লাগিব সো আকৌ এবাৰ বুজাই দিছো এ আৰু বিয়ে 15 দিনত কামটো কৰে এ কৰিবলৈ 20 দিন লাগে বি কিমান দিন লাগে প্ৰশ্নতে এইটো তো বিক লাগাৰ কাৰণে প্ৰথমতে কি কৰিছো x y কৰিব লাগিব x y মাইনাস কি কৰিব লাগিব x কৰিব লাগিব অৰ্থাৎ 20 পূরণ 15 পূরণ 20 কৰা x আৰু y এর মান দুটা আৰু কি কৰিবা 20 পৰাই 15 বিয়োগ কৰি দিয়া 5 হল উপৰত পালা কিমান 30 তো ডিভাইড কৰি দিয়া কিমান হ'ব 60 অৰ্থাৎ आंसर হল 60 তো এইটোৱে আছিল টাইম আৰু ওয়ার্কৰ অংক